হেল্ল' এভৰিৱান, মই ৰিমজিম আৰু আপোনালোক সকলোকে মোৰ এই ব্লগটোলৈ স্বাগতম জনাইছোঁ। আজি আচলতে আমাৰ সেই বিশেষ দিনটো আহি পালে, যিটোৰ বিষয়ে মই অলৰেডি এটা মিনি ব্লগত আপোনালোকক জনাইছিলোঁ যে আমাৰ ইয়াতে টিজ ফেষ্টিভেল হৈছে আৰু তাতে আমি বিহু নাচিবলৈ ওলাইছোঁ। আচলতে বিহু নাচিবলৈ ওলাইছোঁ মানে বিহু নচা মোৰ চাগে 8-9তে সামৰিলোঁ বুলি ক'ব পাৰি। এনেকৈ যোৱাবাৰ টিজতো আচলতে আমি নাচিছিলোঁ, কিন্তু এইবাৰ আকৌ আমাক মানে ক'লে যে তহঁতি এইবাৰো নাচিব লাগিব। গতিকে বিহু নচা তেনেকৈ কোনো এক্সপিৰিয়েঞ্চ নাই। সঁচা কথা ক'ব গ'লে আমি একেবাৰেই এক্সপাৰ্ট নহয়। আমি 3গৰাকী বৈ নাচিবলৈ, মোৰ লগৰ 2গৰাকী আৰু মই এনেকৈ কৰি নাচিবলৈ ওলাইছোঁ আমি 3গৰাকীয়ে। তাৰপাছত এতিয়া আজি সেই দিনটো আহি পালে আৰু বিৰাটে ভয় লাগিছে, নাজানো কি হ'ব, যিহেতু অলপো এক্সপাৰ্ট নহয়। কিন্তু হ'লেও সাহস কৰিছোঁ, কাৰণ তেওঁলোকে ইমান আমাক ইনচিষ্ট কৰিছে যে যি হ'লেও তহঁতে নাচিবই লাগিব। তো সেইবাবে আমি 3জনী ৰেডি হৈছোঁ আৰু আজি দেখাই থাকিম কি হয় কি নহয়। আজি মই ব্লগটো আৰম্ভ কৰিছোঁ, আপোনালোকে চাব আৰু চাই ভাল পাব। ইয়াতে কি হয়, টিজত কি কৰে কি নকৰে, মই অলপ ক্লিপ মই ৰাখি যাম বুলি ভাবিছোঁ। আপোনালোকেও চাব পাৰিব আৰু ময়ো মোৰ মেমৰি হিচাপে ৰাখি যাব পাৰিম। তো সেয়াই আজি কথাখিনি ক'লোঁ মই। বিহু বুলি ক'লোঁ যেতিয়া মই এটা বস্তু আপোনালোকক দেখাব বিচাৰিছোঁ। 1 মিনিট। নাচিম বুলি ভাবিলোঁৱেই যিহেতু, গতিকে মানে বিহুৰ লগত জড়িত বস্তুবিলাক অলপ যোগাৰ কৰি লওঁ বুলি ভাবিলোঁ। গতিকে মই এমেজনৰ পৰা অৰ্ডাৰ দিছিলোঁ এযোৰ গামখাৰু, আৰু দেখাওঁ ৰ'ব আপোনালোকক কি গতি হ'ল মানে গামখাৰু অৰ্ডাৰ কৰি কিনি। হওক যে খাই অনলাইনত কেতিয়াবা কিবা বস্তু ল'লে মানে। চাওকচোন, এইযোৰ এনেকুৱা বক্সত আহিছিলে, দুপাত কপাৰ বেষ্ট হয়, এনেকুৱা মানে হেৰি নহয়, বহুত বেছি মানে ভাল টাইপৰো যেন হয় তেনেকুৱা, কিন্তু 1000 rupees লৈছিলে দেই। আৰু চাইজটো চাওক না কি আহিলে, এয়া চাওক কিমান অকণমানি, মানে একদম সৰু, মানে হেৰি টাইপত আহিছে, মানে এইটো কি কয়, খাৰু নিচিনা লাগিছে। মানে এতিয়া মোৰ মানে এনেকুৱা হৈছে, না এপাত মানে এইযোৰ ঘূৰাই দিবলৈ মোৰ সময় আছে, না মানে এক্সচেঞ্জ কৰিব সময় আছে, একোৱে সময় নাই। আৰু যিহেতু উপায় নাই, আহি পালে যেতিয়া এতিয়া কেনেবাকৈ আৰু ইউজ কৰি পিনি পাৰ কৰিব পাৰিলেই হ'ল বুলি ভাবিছোঁ। তেতিয়াহ'লে আকৌ লগ পাওঁ আপোনালোকক। পুৰা বৰষুণ দিছে আজি, কি হ'ব নাজানো আৰু আমাৰ প্ৰগ্ৰাম। চাওঁচোন কি হয়। ৰেডি হৈ এইফালে খোপা চোপা বান্ধি লৈছোঁ, আৰু এতিয়া ভাবিছোঁ মই 2টা আপোনালোকক প্ৰডাক্ট দেখাওঁ, যোনকেইটা মই মানে আজিকালি ইউজ কৰি ভাল পোৱা হৈছোঁ মানে। আৰু এইটো আজিকালি মানে মই অলপ পকেট ফ্ৰেণ্ডলি বস্তুবিলাকে ভাল পাওঁ। এখন মানে পেলেট লৈ ঘূৰাতকৈ এনেকুৱা ধৰণৰ বস্তুবিলাক হ'লে ভাল লাগে। এইটো এটা হৈছে LA গাৰ্লৰ ব্লাছ হয়, কণ্ট'ৰ ব্ৰাছ হয়। চাওক এনেকুৱা পিংক কালাৰৰ হয়, আৰু এইটো এনেকৈ উঠা নমা কৰি দিব পাৰি। তাৰপিছতে এইটো ইয়াতে এনেকৈ লগাই পিনি মই ব্লাছৰ কাৰণে অলপকৈ লগাই দিছোঁ, লগাই দিওঁ। তাৰপাছত অলপ নাচিম যেতিয়া অকণমান গালকেইখন ৰঙা কৰি লৈছোঁ আৰু। নেক্সটটো দেখাইছোঁ, এইটো হৈছে চুইচ বিউটিৰ হয়। এইটো হাইলাইট হয়, এইটো ষ্টিক হাইলাইটাৰ। ইফালে এইটো হাইলাইটাৰ। এনেকুৱাবিলাক সৰু বস্তু হ'লে মানে ইউজ কৰিবলৈও ভাল হয়, লগত লৈ ফুৰিবলৈও ভাল হয়। আজিকালি সেই মানে পেলেটবিলাক যোনবিলাক হয়, হাইলাইটাৰ পেলেটেই হওক বা এনেকুৱা কণ্ট'ৰিং কৰা পেলেট বা আপোনাৰ ব্লাছৰ পেলেটবিলাক হয়, সেইবিলাক লৈ ফুৰিবলৈও দিগদাৰ। এনেকুৱাবিলাক হ'লে ইজিতে হৈ যায় আৰু। তো এইকেইটা মই আপোনালোকক দেখাই লওঁ বুলি ভাবিলোঁ। তাৰপাছত এতিয়া আমি ৰেডি হৈছোঁ, কিন্তু ইয়াতে মানে বহুত বেছি বৰষুণ দিছে। তো কি হ'ব এতিয়া নাজানো, আজি আমাৰ ফাংচন। এইখিনিতে মই আৰু এটা কথা কওঁ, আমাক কৰিঅ'গ্ৰাফ কৰি দিছে মোৰ মৰমৰ ভণ্টি ঋতুপৰ্ণাই, আৰু তাইক বহুত ধন্যবাদ সেইকাৰণে। আৰু তাই বহুত ধুনীয়াকৈ কৰি দিছে, কিন্তু আমি কেনেকৈ প্ৰেজেণ্ট কৰিব পাৰোঁ সেইটো আচলতে আমাৰ ওপৰত কথা। তাৰ উপৰি বতৰ বহুত বেয়া আজি, এতিয়া কি হয় চাওঁ আৰু।
বাকী এতিয়া ওলাই লওঁ ভালকৈ আৰু সম্পূৰ্ণ ওলাই আপোনালোকক দেখাম। তাৰ উপৰি মই মোৰ লগত যোন দুগৰাকী বৌয়ে নাচিব তেওঁলোকৰ লগতো চিনাকি কৰি দিম আপোনাক। ঠিক আছে। আৰু এইফালে মই গহনা ৰেডি কৰি লৈছোঁ, এয়া পিন্ধিম আজি। হৈ গ'লোঁ, এয়া মেখেলা চাদৰ পিন্ধি ল'লোঁ। আৰু এই কাপোৰযোৰ মই লৈছিলোঁ আমাৰ শিৱসাগৰৰে দিশবাণী বুলি এখন বুটিকৰ পৰা। কাপোৰযোৰ বিৰাট ধুনীয়া আৰু বহুত বেছি কমফৰ্টেবল, কিন্তু এতিয়া মোৰ মানে এতিয়া বতৰটো চাই এই কাপোৰযোৰ পিন্ধিবলৈ সঁচা কথা ক'ব গ'লে মনেই নাছিলে, কিন্তু কি কৰিম মানে এতিয়া গৰমো হয় আৰু কমফৰ্টেবল কাপোৰ এযোৰ পিন্ধিবলৈ ভাল লাগিব যিহেতু, গতিকে অকণমান কেয়াৰফুলি নাচিব লাগিব। আৰু বাকী কাপোৰযোৰ মানে মোৰ বিৰাট ভাল লাগে, বৰ ধুনীয়া কাপোৰ। হৈ গ'লোঁ আৰু এয়া এগৰাকী বৌ, এয়া হৈছে নমিতা বৌ, এখেত গুৱাহাটীৰ হয়। গায়ত্ৰী বৌ, তেখেত হৈছে শিৱসাগৰ, আমি দুজনী শিৱসাগৰ। আৰু এইফালে নমিতা বৌ হৈছে গুৱাহাটী। আৰু আমি আজি কিবা ক'ব নেকি? কেনেকুৱা লাগিছে? নাচিব ওলাইছোঁ, অলপ ভয়ো লাগি আছে, কি হ'ব নাজানো, বতৰটো বেয়া বাহিৰত। মানে এইটোৱে আশা কৰিম যে ভাল হয় আৰু চব ভাল হয় আৰু, হয় দে। ঠিক আছে। তলত আমাৰ ষ্টাৰ্ট কৰিছে আৰু বৰষুণৰ চাওকচোন কেনেকুৱা অৱস্থা, হে ভগৱান। মহিলাসকলৰ উৎসৱ যিহেতু এই তীজ, গতিকে আজি সকলোবিলাক অনুষ্ঠান মহিলাসকলেই কৰিব। আৰু এইফালে সকলো গোট খাইছেহি আৰু ফুড ষ্টল আৰু কাপোৰৰ ষ্টলো লগাইছে। কোনোবাই খাব বিচাৰিলে বা কাপোৰ ল'ব বিচাৰিলে ল'ব পাৰে তাতে। মেইনলি নাচ গানৰ পিছত মিছ তীজ পাতিব, তাতে মহিলাসকলে জইন কৰিব আৰু এগৰাকী বিশেষ মহিলা মিছ তীজ হিচাপে চিলেকশ্যন হ'ব। তাৰপাছত ইমান ধুনীয়াকৈ সকলোৱে সাজি কাচি আহে, যিহেতু ফটো তোলাটো মেইন সকলোৰে বাবে নহয় জানো। তাৰপাছত এতিয়া আমাৰ নাম এনাউন্স কৰিলে আৰু আমি ৰেডি হৈছোঁহি আৰু বৈ গৈ এইফালে আমাৰ গানটো ভালকৈ দি থৈ আহিলে, কেনেকৈ কোনখিনি বা, কিয়নো তেওঁলোকে ইমান ভালকৈ নাজানেও বাৰু কোনখিনিৰ পৰা ষ্টাৰ্ট হ'ব বা কেনেকুৱা হ'ব, বস্তুটো বুজি নাপায়তো। তাৰপাছত এয়া আমাৰ আৰম্ভ হ'বলৈ লৈছে। Let's start the famous Bihu dance. এতিয়া আহিলোঁ আমি, বহুত গৰম বাহিৰত, কাৰণ বৰষুণ দি দিলে হিউমিডিটিটো বহুত বেছি হ'ল, সেইবাবে শেষ কৰিছোঁ আৰু পটাপট আহি গৈছোঁ। বাকী কেনেকুৱা, ঠিকেই গ'ল আৰু আশা কৰা মতে হৈ গ'ল। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰি দিলোঁ। আপোনালোকক বিহু দেখাম, কেনেকুৱা পালে জনাব। আৰু আজিলৈ ইমানে, বাই।